নমস্কাৰ এই মুহূৰ্তৰ পিছত ৰাজ্যবাসীৰ বাবে কেইবাটাও ব্ৰেকিং নিউজ আজি হৈছে 6 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এধৰণৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব আনহাতে যদি ভিডিঅ'টো পেজত চাই আছে তেনেহলে পেজটো ফলো কৰি আমাৰ লগত থাকিব ৰাতিপুৱাৰ প্ৰথম খবৰটো হৈছে ডাঙৰ খবৰ এতিয়াৰ পৰা শিক্ষকে কোনো ব্যক্তিগত টিউচন কৰিব নোৱাৰিব শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ বাবে আহি পৰিছে এক জৰুৰী খবৰ এতিয়াৰ পৰা শিক্ষকে কোনো ধৰণৰ ব্যক্তিগত টিউচন কৰিব নোৱাৰিব শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত এই বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে এতিয়াৰ পৰা কোনো ধৰণৰ শিক্ষকে কোনো শিক্ষাৰ্থীক টিউচন কৰিব নোৱাৰিব শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত এই বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে ৰাজ্যৰ চৰকাৰী প্ৰাধিকৃত বিদ্যালয়ৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে প্ৰস্তুত কৰিছে এটা খচৰা আৰু এই খচৰাৰ নিৰ্দেশনা মতে সামাজিক মাধ্যমত শিক্ষক দিব নোৱাৰিব আপত্তিজনক পোষ্ট শিক্ষাৰ্থীক ধৰ্ণা প্ৰতিবাদ কাৰ্যসূচীত অংশ ল'বলৈ অনুমতি দিব নোৱাৰিব প্ৰধান শিক্ষকে লগতে শিক্ষাৰ্থীক ধৰ্ণা প্ৰতিবাদ কাৰ্যসূচীত অংশ ল'বলৈ অনুমতি দিব নোৱাৰিব প্ৰধান শিক্ষকে আনহাতে কোনো ব্যক্তি বিশেষ পৰিয়াল বা দল সংগঠনক বিদ্যালয়ৰ আচবাব ব্যৱহাৰ কৰিব নিদিব বিদ্যালয়ৰ প্ৰধান শিক্ষকে নিলম্বন কৰিব পাৰিব শিক্ষকক দিব পাৰিব নৈমিত্তিক ছুটি ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়লৈ মোবাইল স্মাৰ্টঘড়ী আনটো বাধা আৰোপ কৰিব নোৱাৰিব অনুপস্থিত থকা শিক্ষাৰ্থীৰ শৈক্ষিক ক্ষতিপূৰণৰ বাবে বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে খচৰা বিধিত উল্লেখ থকা অনুসৰি বিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰ বন্ধ কৰা হ'ব পৰৱৰ্তী খবৰটো হৈছে যে এছআই জুনমনি ৰাভাৰ তদন্ত প্ৰক্ৰিয়া সিবিআই কৰি আছে সিবিআইয়ে লখিমপুৰ নগদ অভিযান চলাইছে আৰু ইতিমধ্যে জখলা বন্দৰ মূল কেন্দ্ৰত গৈ অভিযান চলাইছে সিবিআই কিন্তু তাৰে মাজতে এইবাৰ সকলোৱে প্ৰশ্ন কৰিছে যে আবাজতে ৰাভা কি হ'ল লগতে ৰূপজ্যোতি কলিতা আৰু কি হ'ল একাংশ ৰাইজে প্ৰশ্ন কৰিছে যে জুনমনিৰ ঘটনাৰ সিবিআইৰ তদন্ত কি হ'ল খবৰৰ মাজতে খবৰ হৈ ৰল নেকি জুনমনিৰ মৃত্যুৰ আঁৰৰ ৰহস্য সিবিআইয়ে তদন্তত কি পালে এতিয়ালৈকে পোহৰলৈ অহা নাই কোনো তথ্য বুলি একাংশৰ প্ৰশ্ন আৰু লগতে সিবিআইৰ ডিআইজি লাভলিনা কাটিয়াৰে কি পালে এই তদন্তত এতিয়া সকলোৱে প্ৰশ্ন কৰি আছে যে কাৰ নাম ওলাল এই তদন্তত জুনমনিৰ দুৰ্ঘটনা দেখা পোৱা প্ৰণৱ ওৰফে নানিয়া এতিয়া ক'ত গ'ল আৰু আবাজতে ৰাভা ৰূপজ্যোতি কলিতাৰ বিৰুদ্ধে কি তদন্ত হ'ল বুলি প্ৰশ্ন একাংশ ৰাইজৰ পৰৱৰ্তী খবৰটো হৈছে ডাঙৰ খবৰ বাছ বাগৰি পৰি শিশুসহ 29 গৰাকী লোকৰ মৃত্যু হৈছে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় 80 ফুট দ খাৱৈত বাগৰি পৰিল এই ভয়ংকৰ বাছখন